আপোনালোক সকলোৱে কৈ আছিলে যে ব্লগ লাগে কিন্তু মই হোষ্টেলতে থাকোঁ কি ব্লগনো দিম ভাবিছোঁ আজি আমাৰ কলেজত ছাত্ৰ একতা সভাৰ পৰা মুকলি বিহু আয়োজন কৰিছে তো আমাৰ কলেজৰ সকলোবিলাক ছাত্ৰ ছাত্ৰীয়ে নাচিব কিন্তু এতিয়া বৰষুণ দি আছে কি হয় নাজানো আৰু আপোনালোকক দেখুৱাম আৰু আমাৰ হোষ্টেলৰ পৰা চেং বিহু মাৰিব তাত মই নেনাচোঁ বাৰু মই গান গাম আৰু আমাৰ বাকেইজনীয়ে গান গাব আৰু বাকীকেইজনীয়ে নাচিব বেছি ছোৱালীও নাই বাৰু বাৰু আপোনালোকক দিনটো দেখুৱাই থাকিম আৰু আমি কালি ৰাতিৰ ভিতৰতে ইয়াত জেতুকা লৈছোঁ জেতুকাটো পিছে ভালকৈ লগা নাই বলক একদম যেতিয়া ওলাম তেতিয়া দেখুৱাম এতিয়া বৰষুণ চৰষুণ দি আছে গা পা ধুই লওঁ এতিয়া আৰু দেখুৱাই নাথাকোঁ এতিয়া মই ধুনীয়াকৈ গা পা ধুই ভাত পানী খাই চব ৰেডি আৰু এতিয়া অলপ আগত আমাৰ প্ৰেক্টিচ চলি আছে আজি এতিয়ালৈকে বৰষুণ দিয়ে আছে গাইছ তাৰপিছতে আমাৰ চিনিয়ৰ বাকেইজনীয়ে পূৰা জেতুকা পিচিলে মিক্সিত আৰু মেইন জেতুকা এতিয়াহে পাই গ'লোঁ লগাই ল'ম এতিয়া ধুনীয়াকৈ মোৰ চুলিকেইডাল ইগন'ৰ কৰিব দেই মানে ধুইছোঁ যে তো তেনেকৈ আছে ধুনীয়াকৈ জেতুকা লৈ তাৰপিছত দেখুৱাম আপোনালোকক কিমান কালাৰ হয় বেছি টাইম নাৰাখিমেই মই চাগে লাগিব আৰু মোৰ জেতুকা কালাৰটো দেখুৱাই আছোঁ আপোনালোকক বেছি টাইম থ'ব নহ'লে কাৰণ এতিয়া ওলোৱাৰ টাইম হৈ গ'ল ন প্ৰায় 10 মিনিটমান থাকিল 10-11 মিনিট ভাল লাগিছেনে নাই গাইছ এতিয়া মই ওলাই আছোঁ কোপা চোপা বান্ধো একদম ধুনীয়াকৈ ওলাই মেলি দেখুৱাম সকলোৱে ওলোৱাত ব্যস্ত ধুনীয়াকৈ দেখুৱাই আছোঁ একদম ওলোৱা হোৱাৰ পিছত বাকী কাপোৰ কানি পিন্ধিব পৰা নাই এতিয়ালৈকে কাৰ আশা কৰি আছোঁ মই কোনে পিন্ধি দিওঁ এতিয়া মোক মানে মই এইগিলাত ভালকৈ পিন্ধিব নাজানো এইফালে আমাৰ দীক্ষিতা বুঢ়া হ'লে ৰেডি বৰ্তমান এয়া মোক নিহাৰিকাই মেকআপ কৰি দিছে সৰু সুৰাকৈ সূৰ্যৰ সৰু সুৰা মেকআপ ধুনীয়াকৈ মেকআপ কৰি আছে আমাৰ নিহাৰিকা বাইদেৱে তাই এইফালে চুচি আছে কিন্তু মোকো মেকআপ কৰি দি আছে সেইটো ৰুম বিচাৰি ফাইনেলি মই দেৱিকাৰ ৰুমত আহি এয়া মোক পিন্ধাই দি আছে কাপোৰ তৃষ্ণাবা আৰু চব একদম লোৱাত ব্যস্ত প্ৰায় সকলোৰে হ'ল মই এতিয়া ৰিহাৰ্চেল খতম হৈ গয়া আৰু এতিয়া আমি যাওঁ কলেজলৈ দেখো পূৰা ৰঙিলি বখিলি গোটেইকেইটা পূৰা আমাৰ এইফালে প্ৰিয়ংকা কুইনবা তৃষ্ণা আৰু সেই ডাৱৰ পূৰা নাচবা সাজু এইফালে মন্দিতা বা বলক এতিয়া আমি নাচা কাৰণে ৰেডি আৰু গোটেইকেইটা চাওক আমাৰ গোটেই হোষ্টেলৰ কেইজনী বা চিনিয়ৰ চব মিলি পূৰা চেং বিহু মেইন দৰ্শনা বা পূৰা জেং বিহু একদম থকা লৈ যাই আছে গগনা চগনা লৈ আহি পালোঁ আৰু কলেজত আগৰ পৰাই ডান্স চান্স চলিয়ে আছে ৰাভা টেষ্ট আৰু মুখখন কিয় লুকালি চাই কৰি দিয়ে আমাৰ মেম সকল হয় মেম
ফাইনেলি আমাৰ নাচা গাৱা চব হৈ গ'ল এতিয়া আমি ফটো উঠিম ফটো মেইন গাইছ ফটো উঠিম নে আমি এতিয়া ফটো মেইন চব ছাত্ৰ ছাত্ৰীবিলাকে নাচিছে চবে গান গাই ডান্স কৰি কিবা কৰি আছে আমি পুৰা নাচি আছোঁ কেনেকুৱা লাগছে নাকো নাই হ'ব আন্ধাৰ এতিয়া চবে গান গাই আছে আৰু আমি নাচি আছোঁ নাই নাহে একবাৰ দে এনেকুৱা কৰি আছোঁ পুৰা নাচি আছোঁ আৰু আমি পুৰা লাইন চাইন বন্ধ কৰিলা যাওঁ বাই বাই ফিনিছ আমাৰ জেং বিহু আৰু কিবা কিবি চালোঁ আৰু আধা আমি দেখুৱাবই নোৱাৰিলোঁ আমি জেং বিহুৰ কাৰণে ওলাই থাকোঁতে বলক পোহৰে নাই আজিৰ ভিডিঅ'টোতো ইয়াতে সামৰণি মাৰি গ'লোঁ আৰু কি ব্লগ হ'ল আৰু ক'ব নোৱাৰিলোঁ তো জেং বিহুটো কেনেকুৱা হৈছে ক'ব আমাৰ আজিলৈ ইমান কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই গাইজ